Hello everyone, welcome back to our channel. Here our social science class 9 ভিডিঅ'টিত আমি ভাৰতত ইউৰোপীয় সকলৰ আগমন আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগে লগে ভাৰত কোম্পানী শাসন প্ৰৱৰ্তন হয় ইয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ। এবাৰ চাই লওঁ হা। যোনটো ইউৰোপৰ পৰা যোনটো ভাৰতৰ ৰোড আছিলে পানীৰ যোনটো ৰাস্তা আছিলে সেইটো প্ৰথমতে পৰ্তুগীজ নাগৰিক ভাস্কো ডি গামাই বিচাৰি উলিয়াইছিলে আৰু তেখেতে উপস্থিত হৈছিল কালিকাট বন্দৰত তেখেতে প্ৰথমে ভাৰতৰ কালিকাট বন্দৰত উপস্থিত হৈছিলে। তাৰপিছত এই ৰাস্তাৰে 1600 খ্ৰীষ্টাব্দত ব্ৰিটিছত গঠন হোৱা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা 1609 খ্ৰীষ্টাব্দত কেপ্টেইন উইলিয়াম হকিন্স আহি পেলাই মোগল সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল আৰু ইয়াৰ পিছত লাহে লাহে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয়সকলৰ দুৰ্বলতাৰ সুযোগ লৈ শাসন কৰিবলৈ আৰম্ভ কৰে আৰু 1858 খ্ৰীষ্টাব্দত যোনটো চিপাহী বিদ্ৰোহ হৈছিলে, চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ সংসদে এখন ভাৰত চৰকাৰ আইন পাছ কৰে আৰু যাৰ জৰিয়তে ভাৰতৰ শাসনভাৰৰ যিমানবোৰ ক্ষমতা আছিল কোম্পানী হাতৰ পৰা ব্ৰিটিছ সংসদলৈ গুচি যায় আৰু ইয়াৰ লগে লগে ভাৰতত মোগল সাম্ৰাজ্য সম্পূৰ্ণৰূপে পতন হয় আৰু ভাৰতত কোম্পানী শাসনৰ শেষ হোৱাৰ লগে লগে ভাৰতত ব্ৰিটিছ সংসদৰ আইন প্ৰৱৰ্তন হ'বলৈ আৰম্ভ হয়। আজিৰ ভিডিঅ'টিত আমি ছ'চিয়েল ছায়েন্সৰ ক্লাছ 9 সমাজ বিজ্ঞানৰ দ্বিতীয় অধ্যায়ৰ বিষয়ে সবিশেষ আলোচনা কৰিম। ইয়াতে মূল আলোচ্য বিষয়সমূহ হ'ল ভাৰতত জাতীয়বাদৰ উন্মেষণ, তাৰপিছত পাশ্চাত্য শিক্ষা, তাৰপিছত যাতায়াত ব্যৱস্থাৰ উন্নতি, সমাজ সংস্কাৰত আন্দোলনৰ ভূমিকা, তাৰপিছত বাতৰি কাকতৰ ভূমিকা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেনেকৈ জন্মাইছিল, আকৌ দাদা ভাই নৰোজীৰ অৱদানৰ বিষয়ে আলোচনা কৰিম। আজিৰ প্ৰথম বিষয়টো হ'ল জাতীয়তাবাদৰ উন্মেষণ। ভাৰতত জাতীয়তাবাদৰ উন্মেষণ কেতিয়া আৰম্ভ হৈছিলে আৰু কি কাৰণে হৈছিলে এই বিষয়ে আলোচনা কৰিম। জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম কাৰণ বুলি ক'ব গ'লে ভাৰতত আধুনিক শিক্ষাৰ যোনটো প্ৰচলন তাকে ক'ব পাৰি। আধুনিক শিক্ষা প্ৰচলনৰ বাবে 1835 চনত গভৰ্ণৰ জেনেৰেল পৰিষদ আইনৰ সদস্য লৰ্ড মেকেলে ইংৰাজী মাধ্যমত পশ্চিমীয়া শিক্ষা প্ৰচেষ্টাৰ বাবে জোৰ দিছিল, কিন্তু এই প্ৰচেষ্টা 1854 খ্ৰীষ্টাব্দত আধুনিক শিক্ষাৰ প্ৰচলন আৰম্ভ হয় চাৰ্লছ উডৰ প্ৰচেষ্টাত। সেই সময়ৰ গভৰ্ণৰ জেনেৰেল আছিল তেখেত চাৰ্লছ উডৰ প্ৰচেষ্টাত চাৰ্লছ উডে যোনটো নিম্ন স্তৰৰ শিক্ষা আছিল সেইটো দেশীয় ভাষাত আৰু যোনটো উচ্চ শিক্ষা আছিলে সেইটো ইংৰাজী ভাষাত প্ৰৱৰ্তন কৰিবলৈ দিছিলে। উচ্চ শিক্ষা লোৱাৰ যোনটো এডুকেশ্যন আছিলে সেইটো দেশীয় ভাষাত আৰু যোনটো হায়াৰ আছিলে সেইটো ইংৰাজী ভাষাত দিবলৈ কৈছিলে। ইয়াৰ পিছত এই শিক্ষানুষ্ঠানসমূহৰ পৰা যিবিলাকে শিক্ষিত হৈছিল তেওঁলোকৰ মাজত যোনটো জাতীয়তাবাদৰ ভাৱধাৰা সেইটো জাগ্ৰত হৈছিল আৰু এই জাতীয়তাবাদৰ ভাৱধাৰা যাতে সম্পূৰ্ণ ভাৰতবৰ্ষত বিয়পি পৰে তাৰ বিষয়ে প্ৰথমবাৰৰ বাবে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম গীতৰ ৰচনা কৰিছিলে। বন্দে মাতৰম গীতটো ৰচনা কৰিছিলে মনত ৰাখিবা। আৰু তেখেতে এই গীতটো আনন্দ মঠত প্ৰকাশ কৰিছিলে, মনত ৰাখিব, আনন্দ মঠত প্ৰকাশ কৰিছিলে। ইয়াৰ পিছত এই সময়তে জাতীয়তাবাদৰ ভাৱধাৰা যোগোৱাৰ চেষ্টাৰে ডক্টৰ মহম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান আমাৰা নামেৰে এটা গীত ৰচনা কৰি উৰ্দু ভাষাত ৰচনা কৰিছিল আৰু যাৰ জৰিয়তে
ভাৰতীয়সকলৰ মনত ভাৰতীয় জাতীয়তাবোধৰ ভাৱধাৰা জগোৱাৰ চেষ্টা কৰিছিলে। মনত ৰাখিবা ৪,৮০০ গীতটো কোনে ৰচনা কৰিছিল এই বিষয়ে সুধিব পাৰে, বা বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল এইটো সুধিব পাৰে। নেক্সট আগবাঢ়ো, ভাৰতত যাতায়াত ব্যৱস্থাৰ উন্নতি। ভাৰতত যাতায়াত ব্যৱস্থাৰ উন্নতিৰ কথা ক'বলৈ গ'লে প্ৰথমতে 1853 খ্ৰীষ্টাব্দৰ 16 এপ্ৰিলত বম্বে আৰু থানেৰ মাজত ৰেল সেৱাৰ আৰম্ভণি হৈছিল। ইম্পৰ্টেণ্ট কথা হয়, 1853 বম্বে আৰু থানেৰ মাজত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰেল ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল। 16 এপ্ৰিল, এইটো মনত ৰাখিবা, 16 এপ্ৰিল, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট, অসমৰ যাতায়াত ব্যৱস্থাৰ উন্নতিৰ কথা ক'ব গ'লে 1883 খ্ৰীষ্টাব্দত অসমত শদিয়া আৰু ডিব্ৰুগড়ৰ মাজত প্ৰথমবাৰৰ বাবে ৰেল সেৱা আৰম্ভ হয়। 1883 খ্ৰীষ্টাব্দত অসমৰ কথা সুধিলে এইটো মনত ৰাখিবা, 1883 খ্ৰীষ্টাব্দত, আৰু যদি ভাৰতৰ কথা হয় তেতিয়াহ'লে 1853ত প্ৰথমবাৰৰ বাবে ৰেল সেৱা আৰম্ভণি হয়, মনত ৰাখিবা। নেক্সট, ধৰ্ম আৰু সমাজ সংস্কাৰক আন্দোলন। ধৰ্ম আৰু সমাজ সংস্কাৰক আন্দোলনৰ কথা ক'বলৈ গ'লে প্ৰথম নামেই আহে ভাৰতীয় আধুনিক সমাজৰ পিতৃ ৰাজা ৰামমোহন ৰায়ক। ৰাজা ৰামমোহন ৰায়ে ভাৰতীয় সমাজ ব্যৱস্থাৰ বাবে বহুত কৈ থৈ গৈছে। তেখেতৰ প্ৰচেষ্টাতেই ভাৰতীয় সমাজত চলি থকা কিছুমান অশুভ পৰম্পৰা, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এটা মনোভাৱৰ সৃষ্টি হৈছিল, আৰু যাৰ জৰিয়তে তেখেতে সমগ্ৰ ভাৰতীয় জাতিক সচেতন কৰাৰ চেষ্টা কৰিছিল, যাৰ বাবে তেখেতে সেই সময়ৰ গভৰ্ণৰ জেনেৰেল 1835 খ্ৰীষ্টাব্দত সেই সময়ৰ গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিঙৰ সহযোগত যোনটো সতী প্ৰথা চলি আছিলে সেইটোৰ বিৰুদ্ধে তেখেতে আইন প্ৰণয়ন কৰিবলৈ সক্ষম হৈছিলে। গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিঙৰ সহযোগত। এইটো বহুত ডাঙৰ উপলব্ধি আছিলে তেখেতৰ, যাৰ জৰিয়তে ভাৰতৰ সমাজত চলি থকা যোনটো সতী ব্যৱস্থা আছিলে এই সতী ব্যৱস্থা সমাপ্ত হৈছিলে। তাৰ আগতে তেখেতে 1835ৰ আগতে তেখেতে 1850 চনত এটা 1815 খ্ৰীষ্টাব্দত তেখেতে আত্মীয় সভা নামৰ এটা সভাৰ সৃষ্টি কৰিছিলে। তাৰপিছত আৰু 1828 খ্ৰীষ্টাব্দত ব্ৰহ্ম সমাজ সভা নামেৰে এটা সভাৰ সৃষ্টি কৰিছিলে। ব্ৰহ্ম সমাজ নামৰ এটা সভাৰ সৃষ্টি কৰিছিলে। 1815ত আত্মীয় সভা আৰু 1828ত ব্ৰহ্ম সমাজৰ সৃষ্টি কৰিছিলে, মনত ৰাখিবা। এই দুটা পইণ্ট মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু তেখেতৰ প্ৰচেষ্টাৰে 1817ত যোনটো হিন্দু কলেজ, পিছত এইটো প্ৰেচিডেঞ্চি কলেজ নামেৰে বেছি ফেমাছ হয়। হিন্দু কলেজৰ তেখেতৰ প্ৰচেষ্টাতে, ৰাজা ৰামমোহন ৰায়ৰ প্ৰচেষ্টাতে হিন্দু কলেজৰ প্ৰতিষ্ঠা হয়, যোনটো পিছত প্ৰেচিডেঞ্চি কলেজ নামেৰে ফেমাছ হয়। আৰু তেখেতক আধুনিক সমাজৰ জন্মদাতা বুলি পেলাইও কোৱা হয়। আধুনিক সমাজৰ জন্মদাতা বুলি পেলাই ক'লে ৰাজা ৰামমোহন ৰায়ক জনা যায়। এইটো হ'ল প্ৰেচিডেঞ্চি কলেজ, তেখেতে 1870ত আৰম্ভ কৰিছিল। 1817ত প্ৰেচিডেঞ্চি কলেজ আৰম্ভ হৈছিল, 1817 খ্ৰীষ্টাব্দত। most ইম্পৰ্টেণ্ট হয়। আৰু নেক্সট আছে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী। তেখেতে আৰ্য সমাজৰ প্ৰতিষ্ঠা কৰিছিলে, আৰু তেখেতৰ ফেমাছ যোনটো কোড আছিলে সেইটো আছিলে বেদলৈ উভতি যোৱা। বেদলৈ উভতি যোৱা, তেখেতৰ ফেমাছ কোড বেদলৈ উভতি যোৱা, সেইটো মনত ৰাখিবা। আৰু 1875 খ্ৰীষ্টাব্দত তেখেতে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট, আৰ্য সমাজ নহয়, এইটো হ'ব প্ৰাৰ্থনা সমাজ। প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠা কৰিছিলে কেশৱ চন্দ্ৰ সেনে।
আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে কেশৱ চন্দ্ৰ সেনে। কেশৱ চন্দ্ৰ সেনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে আৰু ইয়াৰ মূল নেতৃত্ব বহন কৰিছিলে মহাদেৱ গোবিন্দ ৰানাডে। নামটো লিখি দিছে মহাদেৱ গোবিন্দ ৰানাডে। মহাদেৱ গোবিন্দ ৰানাডে। টাইপ কৰি দিছে 1 মিনিট। মেইন পইণ্টটো হ'ল প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল কেশৱ চন্দ্ৰ সেনে আৰু ইয়াৰ নেতৃত্ব বহন কৰিছিলে মহাদেৱ গোবিন্দ ৰানাডে। ইয়াৰ নেতৃত্ব বহন কৰিছিলে। মনত ৰাখিবা দেই, মষ্ট ইম্পৰ্টেণ্ট। নেক্সট, ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিলে স্বামী বিবেকানন্দই। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰিছিলে। তেখেতৰ গুৰু ৰামকৃষ্ণ পৰমহংসৰ স্মৃতিত তেখেতে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰিছিলে স্বামী বিবেকানন্দই। আৰু এইটো প্ৰতিষ্ঠা কৰা চন হ'ল চনটো কিন্তু 1887 তেখেতৰ গুৰু ৰামকৃষ্ণ পৰমহংসৰ মৃত্যুৰ পিছত তেখেতে এখন মঠ গঠন কৰিছিলে, সেইটো 1887 খ্ৰীষ্টাব্দত। আৰু স্বামী বিবেকানন্দৰ কথা ক'লো, আমেৰিকাৰ চিকাগোত হোৱা যোনটো ধৰ্ম সভা, সেইটোৰ কথা বহুত ইম্পৰ্টেণ্ট হৈ পৰে। আমেৰিকাৰ চিকাগোত তেখেতে 1893 খ্ৰীষ্টাব্দত তেখেতে যোনটো ভাষণ দিছিলে সেইটো বহুত ফেমাছ। এইটো মনত ৰাখিলা, 1893 চিকাগো চহৰত তেখেতে এখন ভাষণ দিছিলে, যাৰ জৰিয়তে গোটেই বিশ্বতে তেখেতে হিন্দু ধৰ্মৰ প্ৰচাৰ কৰিবলৈ আৰু বিশ্বগুৰু হিচাপে ভাৰতক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। নেক্সট আছে থিঅচফিকেল ছ'চাইটি আমেৰিকাৰ নিউয়ৰ্ক চহৰত প্ৰতিষ্ঠিত হয়। ভাৰতৰ ইয়াৰ শাখা 1885 খ্ৰীষ্টাব্দত মাদ্ৰাছত মুকলি কৰা হয়। থিঅচফিকেল ছ'চাইটিৰ মেইন মাদ্ৰাছত গঠন কৰা হৈছিলে। এইটো মনত ৰাখিবা, মাদ্ৰাছত গঠন কৰা হৈছিলে। আৰু ইয়াৰ মূল কাম কাজ চাবলৈ 1893 খ্ৰীষ্টাব্দত আয়াৰলেণ্ডৰ মহিলা এনি বেছাণ্ট মাদ্ৰাছত উপস্থিত হৈছিলে। মষ্ট ইম্পৰ্টেণ্ট হয়, এনি বেছাণ্ট কেতিয়া আহিছিলে? 1893 খ্ৰীষ্টাব্দত এনি বেছাণ্ট মাদ্ৰাছত উপস্থিত হৈছিলে। তেখেতৰ আগমনৰ পিছত তেখেতে 1898 খ্ৰীষ্টাব্দত এই পইণ্টবোৰ তোমালোকে লিখি ল'বা দেই। 1898 খ্ৰীষ্টাব্দত মিছেছ এনি বেছাণ্টে চেণ্ট্ৰেল হিন্দু স্কুলখন প্ৰতিষ্ঠা কৰিছিলে। ইষ্টাব্লিছ হিন্দু কলেজ এট বানাৰস হিন্দু কলেজত প্ৰতিষ্ঠা কৰিছিলে। আৰু পিছতেই মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বানাৰস হিন্দু কলেজখনক বানাৰস হিন্দু বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰা হয়, মদন মোহন মালব্যৰ প্ৰচেষ্টাত। আৰু তেখেতে মিছেছ এনি বেছাণ্টে 1916 খ্ৰীষ্টাব্দত মানে 1916 খ্ৰীষ্টাব্দত হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল। 1916 খ্ৰীষ্টাব্দত হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল। আৰু তেখেতে 1970 খ্ৰীষ্টাব্দত INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ জাতীয় কংগ্ৰেছৰ জাতীয় হয়
জাতীয় কংগ্ৰেছৰ সেই সময়ৰ জাতীয় কংগ্ৰেছৰ দেই সেই সময়ৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল সভাপতিৰ পদ অলংকৃত কৰিছিলে 1917 সভাপতি কেতিয়া আছিল বুলি ফালে ক'লে এনিবেচন জাতীয় কংগ্ৰেছৰ সভাপতি কেতিয়া কৰিছিল বুলি ফালে ক'লে এটি হ'ব 1917 খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছৰ সভাপতিত্ব কৰিছিল নেক্সট আছে আলিগড় আন্দোলন মূল নেতৃত্বত আছিল ছাৰ সৈয়দ আহমদ খান 1875 খ্ৰীষ্টাব্দত 1875 খ্ৰীষ্টাব্দত আলিগড়ৰ মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ এইখন কলেজ যিখন পিছলৈ 1920ত আলিগড় মুছলিম ইউনিভাৰ্চিটি হিচাপে পৰিণত হয় 1920ত আৰু তেখেতে প্ৰতিষ্ঠা কৰিছিলে কলেজখনৰ নাম হ'ল মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে আৰু পিছত 1920 খ্ৰীষ্টাব্দত আৰু ই আলিগড় বিশ্ববিদ্যালয়ত পৰিণত হয় নেক্সট বাতৰি কাকতৰ প্ৰচলন আৰু ইয়াৰ প্ৰথম বাতৰি কাকত আছিলে বেংগল গেজেট ভাৰতৰ প্ৰথম বাতৰি কাকত আছিলে বেংগল গেজেট আৰু ই ইংলিছ ভাষাত প্ৰচলন হৈছিলে আৰু ইয়াৰ প্ৰথম প্ৰচলন আৰম্ভ হৈছিলে 1780ত প্ৰথম 1780 খ্ৰীষ্টাব্দত প্ৰথমতে আৰম্ভণি হৈছিলে ইংৰাজী ভাষাত বেংগল গেজেট নামেৰে সংবাদ পত্ৰৰ প্ৰথম প্ৰচলন আৰম্ভ হয় 1780 খ্ৰীষ্টাব্দত নেক্সট জাতীয় অনুষ্ঠান গঠনৰ ক্ষেত্ৰত প্ৰথম নামে আহে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বা সুৰেন্দ্ৰনাথ বেনাৰ্জী তেখেতৰ জন্ম হয় 10 নৱেম্বৰ 1848ত কলকাতাত আৰু তেখেত আছিলে ফ্ৰীডম ফাইটাৰ তেখেতে প্ৰথমবাৰৰ বাবে নেশ্যনেল এছ'চিয়েশ্যনৰ গঠন কৰিছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে তেখেতে এজন পলিটিকেল লিডাৰ আছিলে ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যনৰ গঠন কৰিছিলে প্ৰথমবাৰৰ বাবে আৰু ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ ভেটি স্থাপন কৰা হৈছিলে কংগ্ৰেছৰ কাৰণে ভেটি তৈয়াৰ কৰা হৈছিলে তেখেতৰ প্ৰচেষ্টাতে কলিকতাত জাতীয় সন্মিলনৰ অনুষ্ঠিত কৰা হৈছিল জাতীয় সন্মিলন নামৰ এখন জনসভাৰ আয়োজন কৰা হৈছিলে নেক্সট ইয়াতে আৰু এটা কথা আছে ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যনৰ কোনে প্ৰতিষ্ঠা কৰে বুলি ফালে ক'লে মেইন হ'ব সুৰেন্দ্ৰনাথ বেনাৰ্জী আকৌ জাতীয় সন্মিলন কোনে আহ্বান কৰিছিল বুলি ফালে ক'লে তেখেতেও হ'ব সুৰেন্দ্ৰনাথ বেনাৰ্জী নেক্সট দাদাভাই নৌৰোজী 1885 দাদাভাই নৌৰোজীৰ আগতে ইয়াতে আমি 1885 খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছত কেনেকৈ জন্মাইছিল সেইটো চাই লওঁ 1885ৰ 28 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে 72 জন প্ৰতিনিধিৰে 72 জন প্ৰতিনিধিৰে এখন জনসভা অনুষ্ঠিত হৈছিল এই সভাৰ সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী আৰু ইয়াৰ প্ৰচেষ্টা লৈছিল এলান অক্টেভিয়ান হিউমে এক্স চিভিল চাৰ্ভেণ্ট আছিলে তেখেতে আৰু ইয়াৰ প্ৰথম সভাপতিত্ব কৰিছিলে এই সভাৰ সভাপতিত্ব কৰিছিলে উমেশ চন্দ্ৰ বেনাৰ্জীয়ে মনত ৰাখিব প্ৰথম কোনে কৰিছিলে সভাপতিত্ব এই 72 জনীয়া প্ৰতিনিধিত্বৰ সভাপতিত্ব কৰিছিলে উমেশ চন্দ্ৰ বেনাৰ্জী আৰু কংগ্ৰেছৰ সভাপতি আছিল এলান অক্টেভিয়ান হিউম এইটো আছিলে প্ৰথম ফটো এই সভাটোৰ 72 জনীয়া প্ৰতিনিধিৰ সভাটো নেক্সট আছে এতিয়া আমি দাদাভাই নৌৰোজীৰ কথা আলোচনা কৰোঁ দাদাভাই নৌৰোজী আছিলে 1892 ব্ৰিটিছ পাৰ্লিয়ামেণ্টত নিৰ্বাচিত হোৱা প্ৰথমজন কি বোলে এছিয়ান বা ইণ্ডিয়ান বুলি ক'লে নহয় এছিয়াৰ ভিতৰত তেখেতেই প্ৰথম যিয়ে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ কমন সভাৰ সদস্য হ'ব পাৰিছিলে তেখেতে অনলি কেৱল ভাৰতে নহয় গোটেই এছিয়া মহাদেশৰে তেখেত প্ৰথম আৰু তেখেতে 1892
খ্ৰীষ্টাব্দত 1892 খ্ৰীষ্টাব্দত ব্ৰিটিছ কমন সভালৈ নিৰ্বাচিত হৈছিল আৰু তেখেতে 1886 আৰু 1893 এই সময়ছোৱাত আৰু 1906ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্টটো আছিল দাদাভাই নৌৰোজী বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা দাদাভাই নৌৰোজী আৰু তেখেত হ'ল এছিয়াৰ প্ৰথম ভাৰতৰতো প্ৰথম হয় তেখেতে মধ্য এছিয়াৰো প্ৰথম আৰু তেখেতে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত যাব লাগিছিল আৰু তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোৰ নাম হৈছে মধ্য ফিন্সবাৰী সমষ্টিৰ পৰা তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল এইটো তেখেতৰ যোনটো ব্ৰিটিছ পাৰ্লিয়ামেণ্টত যোনটো বস্তু আজিও আছে দাদাভাই নৌৰোজীৰ চেণ্ট্ৰেল ফিন্সবাৰী ফৰ্ট লাইব্ৰেৰী 1892 পৰা 1895 the first Asian the House of Common এইটো বহুত ডাঙৰ উপলব্ধি আছিলে ভাৰতীয় হিচাপে দাদাভাই নৌৰোজীৰ and thank you for watching যদি ভিডিঅ' চাই ভাল পাইছে নিজৰ বেষ্ট ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক কাৰণ বেষ্ট ফ্ৰেণ্ডৰ ছাকচেছ মেটাৰ কৰে লাইফত আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক and thank you for watching